মহৎলোকৰ বাণীৰ চতুৰ্থ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ খণ্ডটি পৰিৱেশন কৰিব নৰেন্দ্ৰ নাথ ডেকাদেৱে। মেথিউৱে কৈছিলে, উশাহ লৈ থকা মানেইটো জীয়াই থকা নহয়। T.H. লৰেন্সে কৈছিলে, প্ৰেম হৈছে এনে এক জীৱন পুষ্প যি প্ৰস্ফুটিত হয় অভাৱনীয় অপৰিকল্পিতভাৱে কোনোৱে নজনাকৈয়ে প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি। ব্ৰেইলিয়ে কৈছিলে, কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে। এৰিষ্টটলে কৈছিলে, যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভুল কৰা নাই, ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই। বেঞ্জামিন ফ্ৰেংকলিনে কৈছিলে, নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা। এমাৰছনে কৈছিলে, এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই। সঁচাকৈয়ে তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ?